নমস্কাৰ সকলোকে। আজি আমাৰ কলেজত আছিলে বুক ফেয়াৰ KRD কলেজ অফ এডুকেশ্যনত। এয়া দেখিব পাৰিছে আৰম্ভ হোৱা আগৰ দৃশ্য আৰু এন্ট্ৰেন্সত এই বৰ্ডখন মৰা আছিল। লগতে মোৰ লগৰবিলাক ৰৈ আছিল। ভিতৰত সোমাই গৈ মই দেখিলোঁ আমাৰ কলেজৰ প্ৰিন্সিপাল ছাৰ মন মোহিত কৰা ভাষণ দি আছে আৰু সব ফেকাল্টি মেম্বাৰ উপস্থিত আছে। তাৰপিছত এই বন্তি গছ জ্বলালে প্ৰিন্সিপাল ছাৰে। তাৰপিছত আপোনালোকে দেখিবই পাৰিছে যে সব কিতাপ চোৱাত ব্যস্ত হৈ গ'ল। লাহে লাহে গোটেই হলটো কিতাপ চোৱা মানুহেৰে ভৰি গ'ল। তাৰপিছত মেমক দেখিলোঁ, মেমটো কিতাপত ডুবি গ'ল যে পাহৰিয়ে গ'ল আমি আছোঁ। চবেই এখন এখনকৈ কিতাপ মেলি চাইছে। চবেই চাই আছে কোনখন কিতাপনো মোৰ কাৰণে ভাল হ'ব, যোনখন মই ঘৰত লৈ গৈ সময় দি পঢ়িব পাৰিম। আজি প্ৰতিজন ব্যক্তিক দেখি মোৰ এটা কথাই মনত পৰি আছিল যে অধিক মাছত বগলী কণা। হয়, ইমানে অপশ্যন দিছে আজি যে গম পোৱা নাই কোনখন ল'ব লাগে আৰু কোনখন নল'ব লাগে। লাহে লাহে যাৰ যোনখন ভাল লাগিল সেইখন কিতাপ ল'ল আৰু এনেকেই কৰি গ্ৰন্থমেলাখন চলি গৈ থাকিল। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।